সমগ্ৰ দেশৰ পৰিৱেশ ৰাজনৈতিক পৰিৱেশবিলাক আমি চাই আছো আৰু আমাৰ দেশখনক লৈ পেলাই আমি বহুত গৌৰৱ অনুভৱ কৰোঁ আমাৰ সংবিধানক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰোঁ কিন্তু যেতিয়া কোনোবা নেতাই কিছুমান ভুল কৰে তেতিয়া অকল কোনোবা ৰাজনীতি কৰা মানুহে নহয় সমগ্ৰ দেশবাসীয়ে লজ্জিত হয় আৰু দেশবাসীয়ে অলপ সবে দুখ পায় আজি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বুলি গোটেই বিশ্বই ভাৰতক সন্মান কৰে আৰু এনেকুৱা সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বই আজি সন্মান কৰে অকল ভাৰতবৰ্ষই নহয় ভাৰতবৰ্ষতো আমি বহুত লাকি বুলি ক'ব লাগিব সৌভাগ্য বুলি ক'ব লাগিব যে স্বাধীনতাৰ পিছত এনেকুৱা এজন নেতা পাইছো যি নেতাজনে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত সৰ্বোচ্চ দেশ হিচাপে গঢ়াৰ সপোন দেখিছে এটা ভিজন বনাইছে আৰু ইয়াৰ লগতে দেশৰ শেষ মানুহজনক সেৱা কৰাৰ কাৰণে দেশৰ শেষ মানুহজনক তেখেতে উঠাই নিয়াৰ কাৰণে আগবঢ়াই নিয়াৰ কাৰণে কিছুমান আঁচনি ইতিমধ্যে তৈয়াৰ কৰিছে আৰু এই আঁচনিবোৰ যোৱা 8 বছৰে আমি বিভিন্ন অঞ্চলত 8-9 বছৰে লাগু হোৱাটো দেখিবলৈ পাইছো ইমপ্লিমেন্ট হোৱাটো দেখিবলৈ পাইছো আৰু এনেকুৱা সময়ত আজি ৰাহুল গান্ধী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে এটো আমি বহুত দিনৰ পৰা চাই আছো যে তেখেতে তিনিজনকৈ প্ৰধানমন্ত্ৰী হৈ যোৱা পৰিয়ালৰ এজন সন্তান হয় আৰু আজি তেখেতে যদি হেতু অলপ গৌৰৱ মনোভাৱ লৈ পেলাই কথাবিলাক কৈ আছে যে হেতু খুব আনফৰচুনেট আনপাৰ্লামেণ্টাৰী লেংগুৱেজটো কোনো ইউজ কৰিবলৈ নাপায় আৰু যদি তেখেতে নিজৰ গাম্ভীৰ্যতা মেইনটেইন কৰিব নোৱাৰে তেনেহলে ৰাজনীতি নকৰাই ভাল কাৰণ 75 ইয়াৰ্স অফ ইন্ডিপেন্ডেন্ট এটো কম সময় নহয় আফটাৰ 75 ইয়াৰ্স অফ ইন্ডিপেন্ডেন্ট আমাৰ দেশৰ যিজন নেতাই নেতৃত্ব দিব সেই নেতাৰ যিটো কথা সেই নেতাৰ যিটো বাক্য সেইবিলাক সমগ্ৰ বিশ্বই চাব আৰু সমগ্ৰ ভাৰতবাসীয়ে চাব আৰু আহি থকা প্ৰজন্মৰ কাৰণে আমি যিটো হেলদি ডেমক্ৰেসি বিচাৰিছো যি ভাল এটা আৰ্গুমেন্টেটিভ ডেমক্ৰেসি বিচাৰিছো তাত এই আনপাৰ্লামেণ্টাৰী লেংগুৱেজ বিলাক মানে ইউজ কৰি প্লাই এটো কমপ্লিটলি বিপথে পৰিচালনা কৰা হয় আৰু ইয়াৰ কাৰণে আমি এটো কন্ডেম কৰিছো আৰু তেখেতে ক্ষমা বিচাৰিব লাগে এটো আমি সবে বিচাৰো গৈ গায়ग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन